নমস্কাৰ বন্ধুসকল, সেকেন্ড এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি হাল বাবলৈ যাম অকণমান দেৰিকৈ। বতৰ বিৰাট গৰম, ড্ৰাইভাৰটো নাই, বৰ চিন্তা লাগিছে। বাৰীত কামত লগাই আছিলোঁ মানুহ কেইজনমান, তাৰ পৰা আহোঁ একপাক, চাই থাকক আপোনালোকে। বন্ধুসকল, ট্ৰেক্টৰৰ শুকান মালিকৰ লগতে মই মিনি চাহ বাগান এখন লগাই থৈছিলোঁ। চাহ বাগানখনৰ পাত ছিঙি আছোঁ। এতিয়া 5 বছৰমান হৈছে। এইখনেই মোৰ ভাগৰ চাহ বাগানখন। বেছি ডাঙৰ নহয়, আধা বিঘামান হ'ব। এইফালে চাওক, এখন হাবি। এই হাবিখনত মই চাহ পুলি লগাম। ইয়াতো আছে আধা বিঘাতকৈ ওপৰ। দেখাই আছোঁ, বাঁহ কাটাই আছোঁ ইয়াতে, আৰু গছ গছনি চাফা কৰি আছোঁ, চাই ল'ব পাৰিব। এইজোপা আম বিৰাট মজা মজা আম কেইটামান হৈছিলে, এয়া ৰাইজে খালে। খাবলৈ মন থাকিলে ক'ব পাৰে। একদম ধুনীয়া, এইকেইটা পকি আছে, এইটো হালধীয়া হৈ আছে একদম। এনেকুৱা মস্তি মস্তি ওলাইছে, দেখিছে নাই? এইটো ৰঙা। আৰু এতিয়া এইটো দেখিছে ন, কঁঠাল, এইটো শাক বনাই গধূলিকৈ খোৱা হ'ব। এইজনে আম কাটি আছে। মানুহজন চিনি পাইছে নাই বাৰু? কাক দি আছে কাকো দিয়া নাই, এয়া আম কাটিছে, একদম পুৰা হালধীয়া, দেখিছে ন? একদম একদম গৰমৰ দিনৰ ফল, বতৰৰ ফল বুলি কয় যে। নামটো জানে নে নাই? কনভাইডাৰ বুলি আমি চবেই মাতো দেই। টেষ্টি নে? এই মজা যেন পাইছো আৰু দেই। নেচাৰেল ফুড ঠিকে আছে। ৰেয়াৰ পায়, এইবিলাক চব নাপায়। এই ওপৰত আছিলে, ওপৰত এইফালে এজোপা গছ, একদম পুৰা মজা। কামত লাগি থাকক দেই আপোনালোকে। মই হাল অকণ বাবলগীয়া আছে, হালখন বাবলৈ যাওঁ। আজি ড্ৰাইভাৰ নাই, মালিক শুকান মালিকে আজি নিজে চলাব লাগিব। আহি আছোঁ, মই আপোনাক পে'মেণ্ট কৰিম। মই আহি আছোঁ, পে'মেণ্ট কৰি থৈ যাম। মই যাওঁতে লৈ যাম। তোকে দেখি দেখি জানৈ মৰম লাগি যায়। এয়া চাবি ল'লোঁ। এইবাৰ ট্ৰেক্টৰ চলাবলৈ আপোনালোকক শিকাই আছোঁ। মই গৈ আছোঁ। এইটো চাবি, ট্ৰেক্টৰ 2টা চাবি, 3টা চাবি আছে মুঠতে। চপ্পল পিন্ধি মই আপোনালোকক এবাৰ ট্ৰেক্টৰ চলাবলৈ শিকাম। মজা কথা ন? ট্ৰেক্টৰখন চলাবলৈ বহুতেই ইজি হয়। ইয়াতে এইটো চাবিটো তাত লগাব লাগিব, আৰু লগোৱা পাছত এইফালে সোঁ চাইডে কাটিলে সোঁ চাইডে, বাওঁ চাইডে কাটিলে বাওঁ চাইডে। মুঠতে বহুতেই ইজি চলাবলৈ, ইমান টেনশ্যন ল'ব নালাগে। এইফালে বাওঁ হাতে আছে, এইটো ক্লাছ বুলি কয়। এইটো নিউট্ৰেল হৈ আছে, মাজত যিহেতু এনে ঘূৰি আছে। যদি কোনোবাই 2 নম্বৰ, তললৈ আহিলে 3 নম্বৰ, আকৌ আগত যদি গৈ পিনে 1 নম্বৰ, এই চাইডলৈ আহিলে আৰত গ'লে পাছফালে যাব, আৰু এইফালে একেবাৰে চুকত আহি পিনে ওপৰলৈ দিলে 4 নম্বৰত লাগিব। 4 নম্বৰত লাগিব। তাৰপিছত ক্লাছটো এৰিলে গাড়ীখন আগলৈ যাব, চাবিটো দিলে ষ্টাৰ্ট হ'ব। আৰু যদিহে গিয়াৰ লাগি থাকে, তেতিয়াহ'লে ক্লাছটো দবাই পিনে ষ্টাৰ্ট দিব লাগিব। আৰু যিহেতু মোৰ লাগি থকা নাই, গিয়াৰ লাগি থকা নাই, গতিকে ষ্টাৰ্ট দিছোঁ ক্লাছ নদবোৱাকৈ।
এইটো মোৰ ড্ৰাইভাৰটো আজি বেলেগ কামত লাগি আছে এইটো ড্ৰাইভাৰ আৰু এজন নতুন মানুহ আহিছে মই মালিক এজন মালিক ছেকেণ্ড শুকান মালিক